জুবিন দাই 100 টকা পালে দুখীয়া দৰিদ্ৰ মানুহক 70 টকা বিলাই দিছিল। জুবিন দাই মানুহক দিবলৈ শিকিলে, নিজৰ বাবে ৰাখিবলৈ নিশিকিলে। জুবিনে 100 টকা পালে সেই গোটেই 100 টকাটো কেতিয়াবা দুখীয়া মানুহক বিলাই দিছিল হাঁহি হাঁহি। কিন্তু কেতিয়াবা মই যদি সেই 100 টকাটোৰ কথা সুধিছিলো, তেতিয়া মোক কৈছিল জুবিনে, মই ধাৰ কৰি খাম, তুমি চিন্তা নকৰিবা। সেই মহানায়ক অসমৰ হিয়াৰমঠু মৰমৰ শিল্পী জুবিন দাৰ আজি উপচা দিন। ৰজাৰ উপচা দিনত ৰজা অবিহনে আজি প্ৰজাই পালন কৰি আছে উপচা দিন। অসমবাসীয়ে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই হিয়া উচাৰি কান্দিছে আজি, যেন এটা নক্ষত্ৰ হেৰুৱাই পেলালে অসমবাসীয়ে। সেইগৰাকী ৰজাৰ কিছু বাস্তৱ জীৱনৰ কথা আজিৰ প্ৰতিবেদনত আলোচনা কৰিবলৈ ওলাইছো। গৰিমা শইকীয়াগৰাকীয়ে জুবিন দাক কৈছিল, আমি বুঢ়া হলে, কিবা আমাৰ বেমাৰ আজাৰ হলে, আমি হস্পিটেলত থাকিলে আমি কি কৰিম, আমাৰ হাতত টকা পইচা নাথাকিলে আমি বহুত বিপদত পৰিম। তেতিয়া জুবিন গাৰ্গে কৈছিল, গৰিমা তুমি চিন্তা নকৰিবা, মোৰ লগত ৰিক্সাৱালা চাইৱালা দুখীয়া মানুহ বহুত আছে। মোৰ বিপদৰ সময়ত চাবা, বেলেগ মানুহে সহায় নকৰিলেও মোক এইখিনি মানুহে 1 টকা দি হলেও সহায় কৰিব, আৰু তোমাৰ ক্ষেত্ৰতো এইখিনি মানুহে এনেকৈ সহায় কৰি যাব। মোক এইখিনি মানুহে 1 টকাকৈ দি সহায় কৰিলেও বহুত হৈ যাব, চিন্তা নকৰিবা, মই আছো তোমাৰ লগত। ইয়াৰ উপৰিও জুবিন গাৰ্গে কৈছিল, মই ধনী মানুহৰ লগত থাকি ভাল নাপাওঁ, কিছুমানে ধনী মানুহৰ লগত থাকি বহু ভাল পায়। ধনী মানুহৰ লগতে থাকি কিন্তু মই দুখীয়া মানুহৰ লগত থাকি ভাল পাওঁ। তেওঁলোকে বহুত কষ্ট কৰি খায়, বহুত কষ্ট কৰে, মানুহৰ মূল্য বুজি পায়। ধনী মানুহে মানুহৰ মূল্য বুজি নাপায়, কেৱল টকা চিনি পায়। ৰিক্সাৱালাৰ ক্ষেত্ৰত জুবিন গাৰ্গে 10 টকা ভাড়া হলে আমাক জুবিন দাই 500 টকা দিয়ে, তাতোকৈ কেতিয়াও কম নিদিয়ে, 500 টকাই দিয়ে। আমি কিবা কলে কয় আৰু লাগিব নেকি। কেতিয়াবা গাড়ীত বহি ওলাই যাওঁতে আমাক বাটত দেখিলে গাড়ীখন ৰখাই গ্লাছখন খুলি 500 টকা দি থৈ যায়। চাইৱালা চাহ কাপৰ দাম 5 টকা, কিন্তু জুবিন দাই আমাক 500 টকীয়া নহলে কেতিয়াবা হাতত যিমানখিনি টকা থাকে সিমান গোটেইখিনিয়ে দি গৈছিল। তাত কিমান টকা আছিল সেইটোও চোৱা নাছিল, কেৱল দি গৈছিল। বাটৰ হোটেলৱালা লুচিটোৰ দাম 20 টকা, কিন্তু জুবিন দাই আমাক 500 টকা দি যায়, তাতোকৈ কম কেতিয়াও নিদিয়ে। আৰু কিবা বিপদ হলে মোক কবি, মই সহায় কৰিম, কয় চিন্তা নকৰিবি, মই আছো। মোক এবাৰ 3000, 5000, 6000 আৰু বহুত দি গৈছিল নিজেই মোৰ ওচৰত আহি। এজন ছচিয়েল ৱৰ্কাৰে কৈছে, জুবিন দাই প্ৰগ্ৰেম কৰি যেতিয়া যোৰহাটৰ পৰা ঘৰলৈ উভতি আহিছিল, তেতিয়া বাটতে জুবিন দাক সহায় বিচাৰি এজন মানুহ গৈছিল, কিবা কিডনীটো বেয়া হৈছে বুলি, মেডিকেলত 3 লাখ টকা দিব লাগে বুলি। তেতিয়া জুবিন দাৰ হাতত প্ৰায় 1.5-2 লাখ টকা আছিল। জুবিন দাই অকণো নাভাবি চোৱা চিন্তা নকৰি সেই গোটেই পইচা দি কয়, মোৰ লগত ইমানখিনিয়ে আছে, তই বাকীখিনি কিবা এটা মেনেজ কৰি লবি, নহলে মোৰ কথা কবি, ডক্তৰক মই দিম বুলি। তেতিয়া তাত সেইখিনি সময়ত এভিডেন্স আছিল ছচিয়েল ৱৰ্কাৰজনৰ দেউতাক ৰাজা বৰুৱাই কৈছে, যেতিয়া জুবিন দাৰ ওচৰত সহায় বিচাৰি মানুহ গৈছিল, তেতিয়া তেওঁৰ লগত থকা টকাৰ বাণ্ডলটোত কিমান 100 টকীয়া আছিল, কিমান 500 টকীয়া আছিল আৰু কিমান লাখ টকা আছিল চোৱা নাছিল, মাথো সহায়ৰ বাবে দি গৈছিল। জুবিন দাৰ লগত যি কেইজন মানুহ ছিংগাপুৰত গৈছিল, তেওঁলোকক জুবিন দাই সহায় কৰিছিল। কিছুমানে গান গাব জনা নাছিল, কিছুমানে মিউজিকৰ এমটো কি জনা নাছিল, কিছুমানৰ মাতটো বেয়া আছিল, তথাপি জুবিন দাই লগত লৈ ফুৰিছিল, গান গাইছিল, গান গাই লৈ ফুৰিছিল, অসমৰ ৰাইজৰ আগত চিনাকি কৰাই দিছিল। কিন্তু আজি সেই মানুহগৰাকী আজি জুবিন দাৰ মৃত্যুৰ লগত জড়িত হৈ পৰিল।